এইখিনি চাওঁ কিমানখিনি পইচা কি কৰিম আজি আৰু চব ক'ত আছোঁ। এইখিনি চাওঁ কিমানখিনি পইচা কি কৰিম আজি আৰু চব ক'ত আছোঁ। একদম নিজান নিজান চুংচান জেগাত এইফালে চাওক মানুহৰ একদম নাই। তো দুঘৰমান আছে আৰু মানুহ অকলে অকলে আছোঁ। এইবোৰ চাইকেলত মোনা চোনা লৈ ক'লৈ গৈ আছোঁ সকলো কৈ আছোঁ। এইখিনি পইচা এইবিলাক ৰাস্তা খহাই ৰাখিছে, মানে এইবিলাক পানী হৈছিল চাগে, তো খহাই দিলে। আৰু এতিয়া মই আহি আছোঁ বৰ্তমান পাহাৰৰ ফালে। তো আপোনালোকক দেখুৱাই দিম। সেইদিনা ভালদৰে দেখুৱাব নোৱাৰিলোঁ কিজানি, তো আজি ভালদৰে দেখুৱাই দিম। তো চাই থাকিব, এইখন এখন সৰুকৈ নদীও আছে। তো দেখুৱাই আছোঁ সকলোবিলাক চাই থাকক। চাওক এইবিলাক বাগান, চাহপাতৰ গছ চছ এইবিলাক দেখিছে নিশ্চয় কিমানখিনি আছে। তো অলপমান যদি ভিডিঅ'টো লৰিছে আৰু তো ভাল নহ'ব ইমান, কিয়নো মানে এইটো ৰাস্তাত আহি আছোঁ যিহেতু। এইবিলাক দেখিছে কিমান চাহপাতৰ বাগান আছে। চাওক আমাতকৈ এইফালৰ জেগাবিলাক ইমান ভাল, আহি কিবা এটা ভাল লাগে। এইবিলাক দেখিছে নিশ্চয় ৰাস্তাই চাস্তাই ইমান চাফা চিকুণ হৈ থাকে। পাহাৰে চাহাৰে আছে, কিন্তু আমাৰ ফালে এনেকুৱা নহয়। আৰু আমাৰ ফালৰ এইবিলাক দ জেগাৰ কাৰণে এনেকুৱা হয় নেকি, আমাৰ ফালৰ এইবিলাক দ জেগাৰ কাৰণে চাগে ইমান চাফা চিকুণ হৈ নাথাকে কিজানি। এইফালৰ এইবিলাক হ'ল বাম জেগা, পাহাৰৰ ছাইডটো, সেইকাৰণে দেখিও ভাল লাগে। আৰু সদায় নাহোঁ যে, কেতিয়াবা অহা যোৱা হয়। আৰু এইজোপা চাওক কিমান ডাঙৰ গছ। এজোপাৰ তলত মই ৰৈছোঁ আহি পেলাই। কিমান ডাঙৰ আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়। কেমেৰাতকৈতো অৰিজিনেলকৈ দেখা বস্তুটো বেছি ভাল হয়। তো এয়া দেখিছে নিশ্চয় কিমান ডাঙৰ। তো এইফালে এখন আছে চাহৰ বাগান। এইফালে এইটো ৰাস্তাটো দেখিছে, অলপমান জুম কৰি দেখাই দিছোঁ চাব। এইটো বহুত আৰু বহুত দূৰ যাব আছে, আৰু তো গৈ থাকোঁ আৰু বেছি দেৰি নকৰি। এইখন পাহাৰখন চাওক, মই অলপমান জুম কৰি দিছোঁ চাব। এইখন দেখিছে নিশ্চয়, লৰি যায় জুম কৰিলে, যিহেতু সেইখনকৈ জুম কৰা নাই। আৰু তো এইফালে গৈ থাকোঁ এতিয়া। তো ওচৰত পাহাৰৰ ওচৰত গৈ পাই একদম লগ পাই আছোঁ। তেতিয়ালৈকে চাই থাকিব। A few moments later. ভিডিঅ' ৰেকৰ্ডিঙৰ সময়ত মোৰ মোবাইলৰ মাইকটো মানে বেয়া হৈ থাকিল। তো কি হ'ল ধৰিব পৰা নাই, আৰু পিছত আকৌ ভাল হ'ল। তো কি হৈছিল মই গম নাপালোঁ। তো বহুত কিবা কিবি কথা কৈছিলোঁ সেইকণ সময়ত, তো সেইবিলাক আৰু মনত নৰল। তো অলপমান বেকগ্ৰাউণ্ডত গান এটাকে লগাই দিছোঁ, আপোনালোকে চাই লওক আৰু বেয়া চেয়া নাপাব। যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে, লাইক চাইক এটা কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।
এখন যাওক পাহাৰখনৰ ওচৰ পালোহি কিন্তু তাত যিটো কাম আছিলে কৰিবলৈ সেইটো কৰি আহিলোঁ তো এতিয়া গৈ থাকিম আৰু ঘৰলৈকে এইবিলাক দেখিছেনে চাওক কিমান আঁতৰত আছে কেনেকুৱা লাগিছে আপোনালোকৰ পাহাৰখন কমেণ্ট এটা কৰি জনাই দিব তো বলক এতিয়া গৈ থাকোঁ